হে দোস্ত আমি যদি আমার মোবাইলটোত নিজে তালা মারি থৈ সেই তালা চাবি পাত নিজে পাহৰি থাকো কি কৰা উচিত বাৰু মানে নিজে প্যাটাৰ্ন দিছো নিজে পাসওয়ার্ড দিছো পিছত পাহৰি আছিলো কি দিছিলো এতিয়া সমস্যাত পৰিছো খুলিব পৰা নাই কি কৰো বাৰু আমি কি কৰো আৰু দোকানত নিও দোকানিক 100-200 টকা দিও দোকানে ঠিক কৰি দিয়ে কিন্তু আপুনি জানেনে এই কামখিনি আপুনি নিজে ঘৰত কৰি ল'ব পাৰে যদি নাজানে মোৰ আজিৰ এই ভিডিওটো খুব ভালদৰে চাই থাকক শুনি থাকক বুজি থাকক মই শিকাই দিবলৈ চেষ্টা কৰিম তো বলক আমি ভিডিওটো আৰম্ভ কৰো চাওক এই কথাটো বহুতে জানে সেইভাবে মই ভিডিও বনোৱাই নাছিলো কিন্তু যিসকলে নাজানে মই তেওঁলোকৰ বাবেহে বনাবলৈ ওলাইছো সো জনা মানুহখিনি যাতে মোক গালি চালি নিদিয়ে চাওক মই শিকাই দিম বাৰু কিন্তু তাৰ আগতে এটা কথা কইলো এই কামটো কৰিলে আপোনাৰ মোবাইলত কোনো পাসওয়ার্ড নাথাকে আৰু পাসওয়ার্ডটো নোহোৱা হৈ যাব কিন্তু মোবাইলত থকা সমগ্ৰ ফটো ভিডিও অডিও কন্টাক্ট লিষ্ট একো ডাটাই নাথাকে কিন্তু একদম সম্পূৰ্ণ মোবাইলটো ক্লিন হৈ যাব দোকানৰ পৰা যেনেকৈ আনিছিল তেনেকুৱা হৈ যাব যদি টেনচন নলয় যে গলে গল আৰু মোবাইলটো খুলিব লাগে ফোন কৰিব লাগে ফটো উঠাব লাগে তেতিয়া হলে আপুনি কি কৰক জানেনে সেই লক লগা মোবাইলটো অফ কৰি লওক প্যাটাৰ্ন লক লাগিলে তো অফ কৰিব পাৰি অফ কৰি লওক আৰু অফ কৰি লৈ তেনেকৈ অন নকৰিব কেনেকৈ অন কৰক জানেনে যদি আপুনি ব্যৱহাৰ কৰি আছে এটা স্যামসাঙৰ কিবা ফোন যত ইয়াতো এটা সুইচ আছে হোম বটন এই সুইচটো টিপি ধৰক লগতে ভলিউম আপ ভলিউম যেটো বঢ়ুৱা বটন আছে এইটো টিপি ধৰক আৰু লগতে লকটো টিপি ধৰক এই তিনিটা সুইচ একালগে টিপি ধৰি ফোনটো অন কৰক যদি স্যামসাঙৰ কিবা ফোন আৰু যদি এনেকুৱা কিবা বেলেগ ফোন ব্যৱহাৰ কৰি আছে ভিভো অপো শাওমি যত মাত্ৰ এনেকুৱা দুটা সুইচ আছে ভলিউম আপ ডাউন আৰু এটা লক আছে আপুনি কি কৰক ভলিউম আপটো টিপি ধৰক আৰু লকটো টিপি ধৰক আৰু এনেকৈ টিপি ধৰি ফোনটো অন কৰিবলৈ চেষ্টা কৰক আৰু যদি আৰু কিবা বেলেগ ফোন ব্যৱহাৰ কৰি আছে যত বহুত কিবা কিবি সুইচ আছে আপুনি বেলেগ এটা ফোনত গুগলত এনেকৈ মাৰি দিয়ক হাৰ্ড ৰিসেট HARDRESET হাৰ্ড ৰিসেট মাৰি উঠি সেই ফোনটোৰ নাম লিখি দিয়ক গুগলে পোন প্ৰথমতে দেখুৱাই দিব আপোনাক কেনেকৈ অন কৰিব লাগে আৰু তেনেকৈ ফোনটো অন কৰিলে ফোনটো অলপমান বেলেগ ষ্টাইলে অন হ'ব এখন কলা চাৰ্টত অন হ'ব আৰু এই চাৰ্টখনত আপুনি টাচ কৰিব নোৱাৰে এই চাৰ্টখনত কি কৰিব লাগিব ভলিউমটো আপ ডাউন কৰি কন্ট্ৰোল কৰিব পাৰি আৰু ইয়াত যত লিখা আছে ওয়াইপ ডাটা ফ্যাক্টরি ৰিসেট তলক গলে লিখা আছে না তালৈকে আপুনি লৈ আহক ভলিউমটো ডাউন কৰি আৰু লৈ আহি তাত ওকে কৰি দিয়ক ওকে কেনেকৈ কৰিব লাগিব লক কিটো দি ওকে কৰিব লাগিব আৰু ওকে কৰি দিয়াৰ লগে লগে আপোনাৰ ফোনটো অফ হ'ব আৰু পুনৰ অন হ'ব আৰু যিবাৰ অন হ'ব সেইবাৰ আপুনি হাঁহি ফূৰ্তিত থাকিব পাৰিব কাৰণ মোবাইলটোত একদম একোই নাথাকিব কোনো লক নাথাকিব কোনো প্যাটাৰ্ন নাথাকিব নতুনকৈ অন হ'ব কিন্তু ভিতৰত থকা ফটো সটো নোহোৱা হৈ যাব পুৰা একদম দোকানৰ পৰা যেনেকৈ কিনি আনিছিল তেনেকুৱা হ'ব এই কামটো কৰিয়ে দোকানীসকলে আমাক খুলি দিয়ে সো যদি আপুনি জনা নাছিল তেতিয়া হলে নিশ্চয় জানি গল আৰু যদি জানিছিল প্লিজ 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 মোক গালি নিদিব কাৰণ এই কথাটো বহুতে জানে বাবে মোৰ ভয় লাগিছে গালি খাও মানে গালি খাই ইচ্ছা নাযায়তো কাৰণ কি আৰু সো আজিলৈ বহুতে এইটো কোৱেশ্চন কৰে তাৰ মানে আজিকালি সবৰে এন্ড্ৰইড সবে নাজানে সো মই চেষ্টা কৰিছো অলপমান হেল্প কৰাত সহায় কৰাত থ্যাংক ইউ ও সাবস্ক্ৰাইব কৰিব